এইবিধ শাক বাৰু আপোনালোকে চিনি পাইছেনে? এইবিধ শাক আমাৰ বাৰীতে বহুত আছে। মই ছিঙি লৈ ধুনীয়াকৈ ধুই লৈ আহিছোঁ। এই শাকবিধ বিভিন্ন ৰোগৰ সমস্যা সমাধান কৰে। কিছুমানে চিনি নাপালে উঘলিও পেলাব পাৰে, কিন্তু তেনে নকৰিব। বহুতো ৰোগৰ সমস্যা সমাধান কৰে এই শাকবিধ। এই শাকবিধ আমি পনৌনোৱা শাক বুলি কওঁ। এই শাকবিধত এণ্টিঅক্সিডেণ্ট, কেলছিয়াম, আইৰণ, ফছফৰাছ, ভিটামিন চি, ভিটামিন ই, জিংক, ফাইবাৰ আদি বিভিন্ন উৎপাদন পোৱা যায় এই শাকবিধত। এই শাকবিধ বিভিন্ন প্ৰকাৰে বনাই খাব পাৰি। মই আজি ভাজিম। তাৰ আগতে আপোনালোকক অকণমান এই শাকৰ বিষয়ে গুণাগুণ ক'বলৈ বিচাৰিছোঁ। এই শাকবিধ চিনি পাবই সকলোৱে আচলতে। এই পনৌনোৱা শাকে আমাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে আৰু কিডনীৰ যিকোনো সমস্যা ভালে ৰাখিবলৈ এই শাকৰ ৰস যদি খাবলৈ পাৰে তেতিয়াহ'লে বহুতো উপকাৰ পোৱা যায়। এই পনৌনোৱা পাতৰ ৰস খালে কাহ, কফ, এজমা আদি ৰোগতো বহুত উপকাৰ পোৱা যায়। পনৌনোৱা শাক খালে আমাৰ শৰীৰৰ ইমিউনিটি বঢ়ায়, আমাৰ হাৰ্টৰ বিভিন্ন সমস্যা সমাধান কৰে এই শাক খালে। এই পনৌনোৱা শাক খালে ফেটি লিভাৰ, বৃক্ক ৰোগ, ৰক্তহীনতা দূৰ কৰে। আমাৰ দেহত ইউৰিক এচিড নিয়ন্ত্ৰণ কৰি ৰাখে এই শাক খালে, আৰু ছালৰ বিভিন্ন সমস্যা সমাধান কৰে এই শাক খালে। আৰু পেচাবৰ যিকোনো সমস্যা যেনে পেচাব জ্বলা পোৰা, পেচাব কমকৈ হ'লে বা পেচাব ঘন ঘনকৈ হ'লে এই শাকৰ ৰস উলিয়াই যদি খালী পেটত খাবলৈ পাৰে সোনকালে সুফল পোৱা যায়। আৰু আমাৰ যদি টোপনি কম হয়, টোপনি নাহে, তেতিয়া এই শাকৰ চাহ বনাই খাব পাৰিলে বহুতো উপকাৰ পোৱা যায়। আৰু আমাৰ ছালত যদি কিছুমান ঘাঁ হয়, সেই ঘাঁ নুশুকায়, তেনেহ'লে সোনকালে শুকাবলৈ এই পনৌনোৱা শাকৰ পাত বা গা-গছ বা শিপা ধুনীয়াকৈ খুন্দি লৈ সেই ঘাঁত প্ৰলেপ দিলে অতি সোনকালে সেই ঘাঁ শুকাই যায়। জণ্ডিছ ৰোগতো এই পনৌনোৱা শাক একেবাৰে উত্তম শাক। আৰু ফেটি লিভাৰ ৰোগীৰ বাবেও এই শাকবিধ বহুত উপকাৰী শাক। পনৌনোৱা শাক বহুত হেল্ডি শাক হয়। এই শাকবিধ আয়ুৰ্বেদিক মেডিচিনতো ব্যৱহাৰ কৰা হয়। শৰীৰৰ ওজন যদি বেছি হয় তেনেহ'লে এই শাক খালে শৰীৰৰ ওজনো কমোৱাটো বহুত সহায় কৰে। আমাৰ শৰীৰত দুৰ্বল লাগে বা দুৰ্বলতা ভাৱ হয়, তেতিয়া এই শাকবিধ বিভিন্ন প্ৰকাৰে খাবলৈ পাৰি। তৰকাৰী বনাই, ভাজি বনাই বা ইয়াৰ পাতৰ ৰস যদি খায় তেনেহ'লে আমাৰ দুৰ্বলতা ভাৱ নোহোৱা কৰিব এই শাক। এই শাকবিধৰ গুণ কৈ শেষ কৰিব নোৱাৰি। দেখিছে শাকবিধ পাণৰ নিচিনা অলপ সৰু সৰু। এই শাকবিধ বহুতো আমাৰ দেহৰ ৰোগৰ কাৰণে সমস্যা সমাধান কৰে এই শাকবিধ। আমি প্ৰায় খাওঁ, নিজে নিজে হয় এইবিধ উদ্ভিদ। ঈশ্বৰে দিয়া প্ৰতিবিধ গছৰে এটা বিশেষ গুণ থাকে। সকলোবোৰ বন দৰৱ বহুত উপকাৰ পোৱা যায়, আৰাম পোৱা যায়। ঘৰৰ চৌপাশতো থাকে আৰু নিজে গজে। আপোনালোকে এনেদৰে খাবচোন। সকলোৱে জানেই বাৰু, তথাপিতো মই অলপ কৈ দিছোঁ। মই আমাৰ বাৰীতে আছিলে, মই ধুনীয়াকৈ এয়া ধুই লৈছোঁ। আজি মই ইয়াতে ভাজি বনাম। মাছৰ লগতো খাব পাৰি, বিভিন্ন প্ৰকাৰে খাব পাৰি। মই ইয়াতে অলপ বেলেগ শাক কেইবিধমানো লৈছোঁ। অলপ মান ধনিয়া পাতো ইয়াতে লৈছোঁ, বিভিন্ন শাক গোটাই লৈছোঁ। কিন্তু মই পনৌনোৱা বিষয়ে, এই শাকৰ বিষয়ে অলপমান ক'লোঁ। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ আহিব লগা নতুন ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাব। ধন্যবাদ।